Happy New Year. Lâu ka sala ji hai ta. Takla আহিব কেনেকুৱা জেগাৰ পৰা আমি উঠি আহিছো সব ইয়াৰ ৰিলছ ভিডিঅ' বনাম ফটো মাৰিম কি ক'ম আৰু পুৰা ফেবাইছে চব ঘূৰাইছো বহুত ডোখৰ উঠি আহিলোঁ আৰু গাইছ আজি আকৌ এনে এটা ভিডিঅ'ৰ মাজত আহিলোঁ আৰু ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ কিহৰ আজি ভিডিঅ' হ'ব গৈ আছে চ' গাইছ দেখিছে নহয় চাইকেল পাছপৰ্টন বহুত দিন হ'ল এবছৰমান হৈছে এতিয়া চাইকেল নচলা সেইকাৰণে আজি ওলাইছোঁ আৰু মোৰ লগৰ কোনে আহিছে কোনো অহা নাই আপোনালোকক দেখুৱাম আৰু কাৰ লগত মই আছোঁ এতিয়া বৰ্তমান আপোনালোকক দেখুৱাম ভিডিঅ'টো আৰম্ভ কৰি দিওঁ Ladies and gentlemen, are you ready? গাইছ জেগাটো অলপ চাই লওক কেনেকুৱা জেগা বহুত ভাল লাগিছে আৰু চিনেৰীটো আৰু ওপৰত এই পাহাৰ ওচৰতে আছে আৰু নাৰিকল গছ মই এতিয়া এই ৰুমলৈকে গৈ আছোঁ এতিয়া ভাত চাত খাই অহা নাইতো এতিয়া 12টা বাজিলে আৰু ইহঁতৰ গৰুবিলাক চাওক কিমান ডাঙৰ ডাঙৰ গৰু গাইছ ফাইনেলি এতিয়া আপোনালোকক দেখুৱাম মোৰ লগৰ দুটাটো এতিয়া এই পাহাৰৰ ওপৰলৈকে উঠি যাম আৰু মোৰ লগৰ সেইটো আৰু ব্ৰ নামটো অলপ কৈ দিয়া তোমাৰ নামটো মোৰ নামটো ফিৰোজ দলে হয় আৰু ইয়াৰ বাৰ্থডে বুলি আহিছিলোঁ আৰু হেপী বাৰ্থডে আৰু কেক নেকাটিলোঁ আৰু এনে মানে আজি মাংস কেইটামান ল'লোঁ ন মাংস এনেকৈ খালোঁ আৰু তাৰপিছত এতিয়া এই পাহাৰৰ ওচৰতে এতিয়া পাহাৰত যাম আৰু তাত অলপমান আপোনালোকক দেখুৱাম বুলি আৰু আমাৰ তাৰ পৰা ইয়ালৈকে এঘণ্টা বেছি লাগে আৰু মোৰ লগত কোন আহিছে আৰু আৰু না ডাঙৰ ইউটিউবাৰ আমাৰ আৰু এইটো আমাৰ টাইট আছাম ব্লগ এতিয়া আমি ভিডিঅ' বনাই আহোঁ নে গৰুটো ব্ৰ' এই টাইট আছাম ব্লগ ই মিচিঙত ভিডিঅ' বনাই ভাল ভিডিঅ' বনাই একচুৱেলি মই মিচিং লোৱা হয় মোৰ ইউটিউব চেনেলটোৰ নাম টাইটকো আছাম ব্লগ হয় মই মিচিং লোৱা হয় উপাধি টাইট হয় একচুৱেলি মই নিজৰ ভাষাতে বেছিভাগ ইউজ কৰোঁ হ'লেও মই মিচিং আৰু অসমীয়া ভাষাতে মানে মিক্সিং কৰি দুটাকে মিক্সিং কৰি মই লেংগুৱেজটো ইউজ কৰোঁ চ' আপোনালোকে চেক আউট চাব টাইটকো আছাম ব্লগ বুলি মোৰ ইউটিউব চেনেলটো আছে তেনেকুৱা মই অল ইণ্ডিয়া ট্ৰাইবেল ব্লগ দিওঁ অকলে চাই দিব ন আৰু তাৰপিছত আকৌ প্ৰকাশ বা ইউটিউব চেনেলটো অকলে প্লিজ ছাপোৰ্ট কৰি দিব চ' গাইজ ইয়াত এতিয়া ওচৰলৈকে পালোহি এতিয়া উঠি যাওঁ আৰু উঠি যাওঁ জীৱনত এইবিলাক মোৰ 4 বছৰমান হ'ল নেকি মোৰ পাহাৰত নুঠা উকা পৰি গৈছে দেখোন চ' গাইজ গৈ আছোঁ তলৰ লোকেশ্যনটো চাওঁ না কিমান ধুনীয়া চ' গাইজ বহুত ভাগৰ লাগিছে ভাত খাই পিনি এতিয়া আহিছোঁ এইটো গাইজ লুকটো চাওঁ সেইটো চাওঁ তলত একদম ওপৰলৈকে আহি পালোঁ কেনেকৈ তলত নামি যাম নাজানো পূৰা আৰু ওপৰলৈকে উঠি যাম পূৰা ওপৰলৈকে উঠি যাম কি কিমান ওখ তালৈকে উঠিব পাৰিম নে নোৱাৰিম নাজানো আৰু ইয়ালৈকে আধাৰ পৰা উঠি আহিলোঁ আৰু তালৈকে উঠিব পাৰিম নে নোৱাৰিম নাজানো আৰু পূৰা পেপাইছে অলপ জীয়াই লওঁ চ' গাইজ চাওঁ না লোকেশ্যন চাওক পূৰা ভিডিঅ' বনাবলৈ লোকেশ্যন চাওক হাই পা সেই সিহঁতি ভিডিঅ' বনাই আহিছে চাওঁ না গাইজ আপোনালোকক পূৰা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে গাইজ প্লিজ সকলোৱে চাব আৰু চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব ব্ৰ' ক'ৰ পৰা উঠি যাম চ' ইহঁতি ভিডিঅ' বনাই আহিছে চ' গাইজ আজিতো লাষ্ট ডিচেম্বৰ ন সেইকাৰণে লোকৰ নিচিনা লাল চাল খাব নোৱাৰিলেও তথাপিও পাহাৰৰ ওপৰতে এনজয় কৰিমগৈ আৰু চ' গাইজ দেখিছে নহয় কেনেকুৱা জেগাৰ পৰা আমি উঠি আহিছোঁ চব ইয়াৰ ৰিলছ ভিডিঅ' বনাম ফটো মাৰিম চ' গাইজ আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ অলপ ইয়াত ৰখি ল'ব লাগিব অলপ ৰখিব লাগিব চ' গাইজ অলপ ইয়াত বহি লওঁ
চ' গাইজ লোকেশ্যন চাওঁ না কেনেকুৱা বঢ়িয়া লোকেশ্যন তলৰটো চাওক যে গ্ৰাউণ্ডটো দেখিছে নহয় কিমান ধুনীয়া হোৱা চ' কিউট চ' গাইজ পূৰা ধামাকা হ'বলৈ গৈ আছে গাইজ কেনেকুৱা জেগাত গৈ আছে দেখিছে নহয় পূৰা হাবি অকলকে কি মিচিঙে নকমে স্পষ্ট নুকিনমা নিপাতকৈ নুকিনমা হিন্দী পাই নুকিনমা ভালকে যা পৰি যাব দেই হাবি চব হাবি জেগা পাহাৰততো হাবিয়ে কি আৰে পৰিব লৈছে নেকি দেখিছে নহয় কেনেকুৱা ৰাস্তাত গৈ আছোঁ আমি ইমান আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকে কমচে কম চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে না আৰু ওপৰলৈকে উঠি যাব লাগিব বহুত দশক উঠি আহিলোঁ চা না তলৰ কিমান ওপৰলৈকে উঠি আহিলোঁ কেনেকুৱা লাগিছে ভাই বহুত মজা হেপী বহুত দিনৰ মূৰত পাহাৰ মূৰত পাহাৰ চ' গাইজ ভাগৰ লাগিলেও তথাপিও মানে পাহাৰত উঠিব পাৰিছোঁতো সেইকাৰণে মনটো ভাল লাগিছে এনেকৈ এনজয় কৰি থাকিব পালে মানে ভাল তলৰ লোকেশ্যন চাওক ভৰি চৰি খতম হৈ গ'ল দেখিছে নহয় চ' গাইজ সিপিনেও পাহাৰ পাহাৰে এৰিয়া পাহাৰ চব আৰু বহুত দৰকাৰলৈকে ওপৰলৈকে উঠিব লাগিব দেখিছে নহয় গাইজ কিমান আকৌ উঠি আহিলোঁ দেখিছে নহয় ভিডিঅ' এটা বনাব হ'লে ব্লগ ভিডিঅ' এটা বনাব হ'লে বহুত কষ্ট হয় আপোনালোকে ভাবে ভিডিঅ' বনালে কষ্ট নহয় কিমান কষ্ট হয় আপোনালোকে দেখিছে নহয় কেনেকুৱা পাহাৰত উঠি আহিছোঁ কেনেকৈ ওপৰলৈকে উঠি যাইছে বহুতকো উঠিলোঁ আৰু এতিয়া যামেই আৰু পিছত কেনেকৈ নামি যাম নেজানো আৰু ইমান ওপৰলৈকে আছে তালৈকে উঠি যাম বুলি ভাবিছোঁ পাৰিম নে নোৱাৰিম নেজানো আৰু মোৰ এতিয়া এই তলত থাকিলে ইয়াত অলপমান ৰখি লৈছোঁ ইয়াত চাহ অকণমান পাইছোঁ ইয়াত ৰখিছোঁ এইটো ভিডিঅ' বনাই আছে আৰু এই ভিডিঅ' বনাই আছে ফটো মাৰিছে ভিডিঅ' বনাইছে আৰু ইয়াত অলপমান ৰখি লৈছোঁ আৰু বেছি দূৰ নাই আৰু তালৈকে আৰু ঠাণ্ডা এনেকুৱা বতাহ এনেকুৱা ধুনীয়া বতাহ মাৰিছে বহুত হেপী গাইজ ইয়াৰ পৰা পৰি গ'লে মানুহ কেনেকুৱা হৈ যাব সেইকাৰণে সাৱধানে ইয়াত উঠি আহিব লাগিব নহ'লে পৰি গ'লে আৰু এই হাৰ্ডি বোলা বস্তুটো নকওঁহে একো বস্তু তাত বুটলি নাপামগৈ সেইকাৰণে ভালকৈ উঠি যাব লাগিব ইয়াত চেণ্ডেলে খতম হৈ গ'ল নেকি বহুত ডোখৰ উঠি আহিলোঁ আৰু গাইজ আধা ঘণ্টামানেই হ'ল উঠা এতিয়ালৈকে গাইজ ফাইনেলি এটা ওপৰলৈকে আহি পালোঁ আৰু চ' গাইজ দেখিছে সেইটো চাওক সেইটো লুক আৰু এই ওপৰত মন্দিৰ এখন আছে সেই মন্দিৰলৈকে উঠি যাম কি মন্দিৰ নেজানো আৰু তালৈকে উঠি যাম আৰু ইয়াত ৰাস্তা এখনো পালোঁ সেই তাৰপৰাই নামি যাবগৈ লাগিব আৰু দেখিছে ন চ' গাইজ ফাইনেলি আহি পালোঁ আৰু গাইজ আপোনালোকে ভিডিঅ'টো চাই লওক বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো বহুত কষ্ট হ'ল এতিয়া তালৈকে উঠি যাম ৰাস্তা দেখিছে না পূৰা আৰু গছ এখন আছে কঁঠালৰ গছ নিচিনা লাগিছে দেখোন এইটো কি গছ নাজানো ৰাস্তা এতিয়া মনটো ভাল লাগিছে পানী পূৰা পিয়া লাগিছে মন্দিৰ এখন পাইছোঁ ফাইনেলি এতিয়া মন্দিৰ এখন আহি পালোঁ বান্দৰো আছে দেখোন চ' গাইজ চাই লওঁ
বান্দৰো আছে সেইটো দেখিছে নহয় বান্দৰ সেইবিলাক এইটো লোকটো অলপ চাই লওঁ ভাবিছিলোঁ ইয়াত উঠি আহিব নিদিব বুলি আৰু ফাইনেলি ইহঁতৰ মানুহকেইটামান সুধিলোঁ আৰু উঠি আহিব দিছে এইটো মন্দিৰ কি মন্দিৰ নাজানো আৰু চ' গাইজ ইয়াত বান্দৰো আছে দেখিছে নহয় বান্দৰ বহুত দিনৰ ফাৰ্ষ্ট আজিয়ে দেখিছোঁগৈ বান্দৰ ভয় খাইছে বোলা আৰু গাইজ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু বহুত ডোখৰ উঠি আহিলোঁ পূৰা কষ্ট কৰিলোঁ আৰু গাইজ ভিডিঅ'টো আপোনালোকে কেনে পালে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত পূৰা ধামাকাধাৰ ভিডিঅ' আহি আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গাইজ এতিয়া ফটো ভিডিঅ' ৰিলছ ভিডিঅ' বনাম ফটো মাৰিম আৰু ইমানে আৰু গাইজ বাই বাই